নমস্কাৰ পোনপ্ৰথমতে সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাই ৰিচাৰ্চ আয়ুৰ্বেদা এছামলৈকে। আমাৰ সাধাৰণতে শিশুবিলাকে খোৱাৰ যথেষ্টখিনি অৱহেলা কৰে। কিছুমান শিশুৱে হয়তো খাবলৈ ইচ্ছা নকৰে, ভোক নালাগে, লগতে দুৰ্বল হৈ যায়, লগতে ভিটামিনৰ অভাৱ হয়, প্ৰটিনৰ অভাৱ হয়, মিনাৰেলছৰ অভাৱ হয়, এনেকুৱা নানা ধৰণৰ বিভিন্ন ধৰণৰ সমস্যাত ভোগে। সেই সমস্যাবিলাকৰ পৰিত্ৰাণ পাবলৈ বহুতে হয়তো কিছুমান অৰ্ডিনাৰী হেল্থ ড্ৰিংক ইউজ কৰে, যেনে হৰলিক্স, বৰ্ণভিটা এনেকুৱা ধৰণৰ ড্ৰিংকবিলাক ইউজ কৰি সেই সমস্যাবিলাকৰ পৰা সকাহ নাপায়। সেয়ে আজি মই এইটো ভিডিঅ'ত আপোনালোকক মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ এটা জবৰদস্ত বা ট্ৰেডিং বা পপুলাৰ প্ৰডাক্ট বুলি ক'ব লাগিব শিশুসকলৰ। সেই প্ৰডাক্টটো হৈছে নিউট্ৰিবন চেম্পছ কিডছ হেল্থ ড্ৰিংক হয়। যিসকলে মাই ৰিচাৰ্চ আয়ুৰ্বেদাত কাম কৰে তেওঁলোকে জানে এই প্ৰডাক্টটোৰ বিষয়ে কিমান গুৰুত্ব প্ৰডাক্ট এই প্ৰডাক্টটো বা প্ৰডাক্টটোৰ কি কাম কৰে এই সকলোখিনি জানে। হ'লেও মই আজি এই প্ৰডাক্টটোৰ বেনিফিট, ইউজেছ আৰু প্ৰাইচ এই গোটেইখিনি তথ্য সামগ্ৰিকভাৱে চমুকৈ দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। গতিকে অকণো পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ নিউট্ৰিবন চেম্পছটো হ'ল কমপ্লিট হেল্থ ড্ৰিংক হয়, যিটো শিশুসকলৰ কাৰণে যথেষ্টখিনি প্ৰয়োজন। কাৰণ আজিকালি যিহেতু খাদ্যবিলাক প্ৰায়বিলাক ভেজাল খাদ্য হয়, গতিকে আমাৰ শিশুসকলৰ যথেষ্টখিনি প্ৰটিন, ভিটামিন, মিনাৰেলছৰ যথেষ্টখিনি অভাৱ দেখা যায়। সেই অভাৱবিলাক পূৰ কৰাত মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ জবৰদস্ত প্ৰডাক্ট নিউট্ৰিবন চেম্পছ হেল্থ ড্ৰিংকে যথেষ্টখিনি সহায় কৰে। এই নিউট্ৰিবন হেল্থ ড্ৰিংকত যথেষ্টখিনি প্ৰটিন, ভিটামিন, মিনাৰেলছ আছে। তাৰ উপৰিও তাত কিছুমান ইনগ্ৰিডিয়েণ্টছ আছে। সেই ইনগ্ৰিডিয়েণ্টছবিলাক হ'ল 24 মাইক্ৰ'নিউট্ৰিয়েণ্টছ আছে, 5% coco পাউডাৰ আছে আৰু 4 আয়ুৰ্বেদিক হাৰ্বছ লাইক অশ্বগন্ধা, শংখপুষ্পি, ব্ৰাহ্মী, শতাৱৰী এনেকুৱা ধৰণৰ আয়ুৰ্বেদিক উপাদানবিলাক আছে। এইকেইটা হ'ল মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ নিউট্ৰিবন চেম্পছৰ ইনগ্ৰিডিয়েণ্টছ বা আয়ুৰ্বেদিক উপাদান। মই আপোনালোকক মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ নিউট্ৰিবন চেম্পছ প্ৰডাক্টটোৰ বা হাৰ্বেল প্ৰডাক্টটোৰ কি বেনিফিট আছে, মানে কি উপকাৰিতা লাভ কৰা যায়, কেইটামান পইণ্টত আপোনালোকক ক'বলৈ ওলাইছোঁ। নম্বৰ 1 হ'ল ক্ৰিয়েটছ এণ্ড ৰিপেয়াৰ বডি টিছ্যু, অৰ্থাৎ শিশুসকলৰ যিবিলাক বডি টিছ্যু থাকে সেইবিলাক নতুনকৈ সৃষ্টি হোৱা আৰু ৰিপেয়াৰ, মানে যদি কিছু টিছ্যু যদি দুৰ্বল হৈ গৈছে সেইবিলাক পুনৰ গঠন কৰাত সহায় কৰে। 2 নম্বৰ বেনিফিট হ'ল ডেভেলপ ফিজিকেলি এণ্ড মেণ্টেলি। আমাৰ শৰীৰটো সুস্থ থাকিবলৈ হ'লে যথেষ্টখিনি নিউট্ৰিশ্যনৰ প্ৰয়োজন হয়। মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ যোনটো নিউট্ৰিবন চেম্পছ আছে, চেম্পছে শিশুবিলাকৰ শাৰীৰিক তথা মানসিক বিকাশত সহায় কৰে। শাৰীৰিক তথা মানসিক বিকাশ মানে হ'ল যিবিলাক শিশু ধৰক কিছুমান নিউট্ৰিয়েণ্টছৰ অভাৱৰ কাৰণে বিভিন্ন ধৰণৰ বেমাৰ হয়, মানে চাপৰ হৈ থাকে বা ভালদৰে ওখ নহয় বা ভালদৰে খাবলৈ মন নকৰে বা পঢ়াত যথেষ্টখিনি দুৰ্বল। 3 নম্বৰ পইণ্টটো হ'ল হেল্থ অভাৰঅল ডেভেলপমেণ্ট। মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ নিউট্ৰিবন চেম্পছটো এটা কমপ্লিট হেল্থ ড্ৰিংক বুলি ক'ব লাগিব বা হেল্থ ছাপ্লিমেণ্ট শিশুসকলৰ বাবে, যিটো আপোনাৰ শিশুসকলৰ শাৰীৰিক, মানসিক লগতে শৰীৰৰ বিকাশৰ বাবে যিখিনি নিউট্ৰিশ্যন বা যিখিনি মিনাৰেলছৰ প্ৰয়োজন বা প্ৰটিনৰ প্ৰয়োজন সেই গোটেইখিনি যোগান ধৰক মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ নিউট্ৰিবন চেম্পছ প্ৰডাক্টটোৱে সহায় কৰিব। নম্বৰ পইণ্ট হ'ল শ্বিফ্ট মাইণ্ড বা চাপ ব্ৰেইন। মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ নিউট্ৰিবন প্ৰডাক্টটো ইউজ কৰিলে শিশুসকলৰ মগজুৰ যথেষ্টখিনি বিকাশ হ'ব, লগতে তেওঁলোকৰ কথাবিলাক ধুনীয়াকৈ মনত ৰাখিব পাৰিব, পঢ়া শুনা যথেষ্টখিনি ভাল হ'ব, লগতে শাৰীৰিক তথা মানসিক বিকাশ হ'ব। আৰু এই প্ৰডাক্টটো সৰু ল'ৰা ছোৱালীসকলৰ বাবে যথেষ্টখিনি ইম্পৰ্টেণ্ট, কাৰণ সৰুতে যদি আপোনালোকে নিজৰ ল'ৰা ছোৱালীসকলৰ শাৰীৰিক, মানসিক, বৌদ্ধিক গোটেইখিনি যদি বিকাশ কৰি লয় তেতিয়াহ'লে পিছত আৰু কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। 5 নম্বৰ পইণ্টটো হ'ল ষ্ট্ৰং ইমিউনিটি ছিষ্টেম, অৰ্থাৎ মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ নিউট্ৰিবন চেম্পছটো যদি আপোনালোকৰ শিশুক ৰেগুলাৰ ইউজ কৰি থাকে তেওঁলোকৰ ইমিউনিটি ছিষ্টেম অৰ্থাৎ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। যদি আপোনালোকৰ শিশুসকলৰ ইমিউনিটি ছিষ্টেমটো ষ্ট্ৰং নহয় তেতিয়াহ'লে সৰু সুৰা বেমাৰে সোনকালে আপোনাৰ শিশুটিক আক্ৰমণ কৰিব। কিন্তু মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ নিউট্ৰিবন চেম্পছটো যদি আপোনাৰ শিশুসকলক ৰেগুলাৰ সেৱন কৰি থাকে তেওঁলোকৰ ইমিউনিটি ছিষ্টেম অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতাটো যথেষ্টখিনি উন্নত হ'ব। 11 নম্বৰ পইণ্টটো হ'ল ষ্ট্ৰং ডাইজেষ্টিভ ছিষ্টেম, অৰ্থাৎ শিশুসকলৰ প্ৰায়বিলাক ক্ষেত্ৰতে দেখা যায় যে তেওঁলোকৰ ভোক নালাগে, তেওঁলোকে কিছুমান ফাষ্ট ফুড বা উপৰীয়া খাদ্যবস্তু খুৱাই পেটটো ভৰি থাকে, তেওঁলোকে ৰেগুলাৰ আহাৰ খাবলৈ নিবিচাৰে। সেই ক্ষেত্ৰত মাই ৰিচাৰ্চ আয়ুৰ্বেদা নিউট্ৰিবন চেম্পছটো যদি আপোনালোকে
ৰেগুলাৰ খুৱাই থাকে তেতিয়া শিশুসকলৰ ডাইজেষ্টিভ চিষ্টেম অৰ্থাৎ পাচন প্ৰক্ৰিয়াটো যথেষ্টখিনি উন্নত হ'ব লগতে তেওঁলোক দেখিবলৈ যথেষ্টখিনি হেল্ডি হ'ব এইকেইটাই আছিল মাইৰিচাছ আয়ুৰ্বেদাৰ নিউট্ৰিবন চেম্পছৰ বেনিফিট এইবাৰ মই আপোনালোকক মাইৰিচাছ আয়ুৰ্বেদাৰ নিউট্ৰিবন চেম্পছটো কেনেকৈ ইউজ কৰিব লাগে বা ইউজেছৰ বিধিটো আপোনালোকক জনাব বিচাৰিছোঁ ইউজেছৰ নিয়মটো 2 পৰা 6 বছৰ শিশুৰ ক্ষেত্ৰত গাখীৰৰ লগত 1 চামুচকৈ নিউট্ৰিবন চেম্পছটো ৰেগুলাৰ দিয়া কৰক আৰু যিসকল শিশু 6 বছৰ বা তাতকৈ অধিক মানে 6 ইয়াৰ্ছ এণ্ড এভভ তেওঁলোকৰ 2 চামুচ আপোনালোকে গাখীৰৰ লগত নিউট্ৰিবন চেম্পছটো দিব পাৰে ৰেগুলাৰ এইবাৰ মই আপোনালোকক মাইৰিচাছ আয়ুৰ্বেদা নিউট্ৰিবন চেম্পছটোৰ প্ৰাইচটো মানে মূল্যটো ক'বলৈ বিচাৰিছোঁ সেই নিউট্ৰিবন চেম্পছটো আপোনালোকৰ দুটা পেকেট পোৱা যায় এটা 200 গ্ৰাম আৰু এটা হ'ল আপোনাৰ 500 গ্ৰাম 200 গ্ৰামটোৰ মূল্য হ'ল 691 আৰু 500 গ্ৰামটোৰ মূল্য হ'ল 1241 অৰ্থাৎ 1241 টকা এইটোৱে আছিল আজিৰ ভিডিঅ'ত মই আপোনালোকক মাইৰিচাছ আয়ুৰ্বেদাৰ নিউট্ৰিবন চেম্পছ কিডছ হেল্থ ড্ৰিংকটোৰ বেনিফিট কি ইউজেছ কি প্ৰাইচ গোটেইখিনি তথ্য সামগ্ৰিকভাৱে দিয়াৰ এটা চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ আৰু যদি আপোনালোকৰ কিবা নিউট্ৰিবন চেম্পছটোৰ ওপৰত কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট বক্সত মোক কমেণ্ট কৰি জনাব পাৰে মই এই ক্ষেত্ৰত আপোনালোকক নিশ্চয় সহায় কৰি দিম গতিকে সকলোকে পুনৰবাৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আজিলৈ আহিছোঁ ধন্যবাদ